हेलो हेलो पाही কোৱা वाह কি হল চিনি পাই গলা যে নাম্বাৰটো কি সেভ কৰি দিলা নেকি না তেনেকুৱা একো কথা নাই অ নাম্বাৰ সেভ কৰা নাই মানে হেদিনা তুমি কৈছিলা ন মাতটো চিনি নোপোৱা হলা বুলি সেইকাৰণে আৰু চিনি পাই গলো বঢ়িয়া বাকি কোৱা ভালে আছা ভালে আছো তুমি মই ভালে আছো ফোন কৰি থকাৰ কাৰণে অশান্তি পাইছা ন অশান্তি বুলি নহয় আৰু ভালো পোৱা নাই হেতু সঁচা কথা বাকি কি কৰি আছা এতিয়া কি কৰিবা হেদিনাখন তুমি কোৱা কথা কেইটাকে ভাবি আছো বাহ মোৰ কথাও ভাবিব পাৰা নাই আজিকালি তুমি কি কথা কৈছা মানে বুজি পোৱা নাই মই নহয় নহয় মোৰ কথা ভাবিবলৈ বাদ দি দিছিলা নহয় কাৰণে ভাবিছো আকৌ ভাবিবলৈ ষ্টাৰ্ট কৰিছা নেকি বুলি তোমাৰ কথা ভাবিবলৈ ষ্টাৰ্ট কৰা নাই অ তুমি হেদিনাখন যিখিনি কথা কৈছিলা সেই কথাকেইটা ভাবিছো আৰু এটা কথা নহয় তোমাৰ ঠাইত যদি আন কোনোবা অচিনাকি মানুহ এজনেও দুটামান কথা ক'লেহেঁতেন তেখেতৰ কথাও মই ভাবিলোহেঁতেন যে ভাল কি বেয়া কি গম পাওঁ বাৰু তুমি কাকো মানে বেয়া দৃষ্টিৰে নোচোৱা সকলোকে সমদৃষ্টিৰে চোৱা বুলি কথা এটা আছিলে আকৌ কোৱা সমস্যা এটাত পৰিছোঁ কি সমস্যা মানে কাম এটা ষ্টাৰ্ট কৰিছিলোঁ মানে অকণমান খেলি মেলি এটা হৈ গ'ল সেইকাৰণে ভাবিছোঁ এতিয়া কি কৰা যায় বুলি মানে ৰিজাল্টটো সিমান এটা ভাল নহ'ব নিচিনা লাগিছে একো নাই দিয়া একো নাই মানে কি চিন্তা হৈ আছে ন সেইটো কাৰণে কৈছোঁ তুমিও আকৌ এনেকৈ মানে ইমান ইজিলি লৈ লৈছা যে কথাটো কি ক'ম আৰু আগতে তোমাৰ সুখ দুখ প্ৰত্যেকটো সময়তে আছিলোঁ তোমাৰ লগত কিন্তু যেতিয়াৰ পৰা মানে আঁতৰি অহা হ'ল তেতিয়াৰ পৰা কিছুমান বস্তুত ভাগ নোলোৱা হৈছোঁ বাকী একো নাই দিয়া মই ক'লোৱে যিহেতু এতিয়া অচিনাকি মানুহৰ লগত হ'লেও মই তেনেকুৱা ব্যৱহাৰ কৰিম বুলি কোৱা কি প্ৰব্লেম হৈছে প্ৰব্লেমটো একো ক'ব নোৱাৰোঁ কিন্তু মানে কি কৰিম একো ভাবি পোৱা নাই মানে অকণমান কিবা এটা কৰিছিলোঁ কাম এটা কৰিম বুলি ভাবিছিলোঁ কিন্তু এনেই ফচি গ'ল নিচিনা লাগিছে পইচা পাতি অকণমান মানে হেৰি কৰিছিলোঁ ইনভেষ্ট কৰিছিলোঁ নহ'বগৈ যেন পাইছোঁ মানে কামটো কি কৰা যায় এতিয়া সেইটোৱে কৈছোঁ নিজৰ মানে কৰ্ম কৰি যোৱা ফলাফলৰ আশা নকৰিবা যি হ'ব ভালেই হ'ব আৰু একেবাৰে কেঞ্চেল হৈ গৈছে নেকি নাই নাই একেবাৰে হোৱা নাই খালি চান্সটো অকণমান নাই নিচিনা লাগিছে তাৰমানে আৰু ভাবিছোঁ জন্মৰ পৰাতো একেবাৰে মানে দুখীয়া ঘৰত জন্ম ল'লোঁ একোতো কৰিব নোৱাৰিলোঁ জীৱনত সেইকাৰণে কি কৰা যায় সেইটোৱে ভাবিছোঁ আৰু এতিয়া কোনো ব্যক্তিয়ে জন্মৰ পৰা মহান হৈ নাহে গম পাইছানে কৰ্মৰ পৰাহে হয় সেইটো কথা সদায় মনত ৰাখিবা তুমি সুযোগ যে পাইছা সোণৰ চামুচ মুখত লৈ জন্ম লোৱা নাই এইটো জন্মতে তুমি নিজে নিজৰ ভৰিত থিয় হ'বলৈ সুযোগ পাইছা সেইটো কিমানৰ থাকে কোৱাচোন সেইটো হয় বাৰু আৰু কোৱা আৰু কি ক'ম আজি ফোন নকৰিবা বুলি নোকোৱা তোমাৰ আগত কথা কৈ কিবা লাভ আছে জানো অভ্যাসৰ পৰা মানুহে সকলো বস্তুকে নিয়ন্ত্ৰণ কৰিব পাৰে কিন্তু তুমি নিজে যদি নিবিচাৰা তেনেহ'লে কোনোবাই কাৰোবাক জোৰ জবৰদস্তি কৰি ৰখাব পাৰে নে কোৱাচোন সেইটো হয় বাৰু মই নিজে নিজে ফোন কৰি থাকোঁ তোমাক সেইটোৱে কথা আৰু কোৱা বাকী কি ভাবিলা মানে সেইটোৱে কৈছোঁ ভাবিতো এতিয়া আছোঁহে মানে কমপ্লিট হোৱাগৈ নাই মানে অকণমান এনেই কেনেকুৱা মানে পজিটিভ ৰিজাল্ট নিচিনা লাগিছে নে কেনেকুৱা লাগিছে পজিটিভ নিগেটিভ বুলিতো একো নাই আৰু বহুতেই কমেণ্ট কৰিছে বহুতে নিজৰ মানে মোৰ শুভাকাংক্ষীসকলে মনৰ কথা জনাইছে ভাইটি ভণ্টিসকলে খুব বেছি ভাল লাগিছে মই ভাবিছোঁ আজি তেওঁলোকৰ কমেণ্টখিনি পঢ়ি নিদিলেও নামকেইটা লওঁ যিসকলে মোক জনাইছিল তেওঁলোকৰ মতামতসমূহ আৰু এটা কথা কওঁ কোৱা আচলতে এটা কথা মই কওঁ শুনা কোনো মানুহে আচলতে কৰ্মৰ পৰা পলাব নোৱাৰে গম পাইছা নাই মানে কৰ্মফল সকলোৱে ভোগ কৰিবই লাগিব আৰু এইটো জীৱনতে কৰিব লাগিব সেইকাৰণে কৈছোঁ ভাল কাম কৰা সদায় যাতে ভাল ফল পোৱা তুমি যিটো কৰিলা সেইটো মানে ভাল কামৰ শাৰীত পৰা নাছিলে আচলতে সেইকাৰণে আকৌ দ্বিতীয়বাৰ যদি মই তোমাক চান্সটো দিওঁ ন তেনেহ'লে যদি মই ভুল বুলি প্ৰতিপন্ন হওঁ মানে তেতিয়াহ'লে নিজক কেতিয়াও ক্ষমা কৰিব নোৱাৰিম সেইটোৱে কথা এটা টাইমত চোৱা তুমি মোক নিথৰুৱা কৰি থৈ তুমি মোৰ হাত এৰি গুচি গৈছিলা আৰু সেইখিনি সময়ত মই কেনেকৈ নিজক চম্ভালিছিলোঁ মই জানো বহুত কান্দিছিলোঁ মোৰ ইউটিউবৰ বহু মানে শুভাকাংক্ষী মোৰ লগত আছিলে মোৰ পৰিয়াল আছিল মোৰ লগত কিন্তু সেইখিনি সময়ত তুমিতো নাছিলা ন সেইটো হয় বাৰু সেইখিনিয়ে কথা আৰু এতিয়া চোৱা মই এটা কথা সদায় কওঁ যে সকলোকে কৈছোঁ বেছি সুখত বা বেছি দুখত বেছি খঙত মানুহে কেতিয়াও নিৰ্ণয় ল'ব নালাগে কাৰণ এই পৰিস্থিতিত আপুনি শুদ্ধ নিৰ্ণয় কেতিয়াও ল'ব নোৱাৰে নহয় জানো আৰু এইখিনি সময়ত মই অকণমান হ'লেও কিছু পৰিমাণে হ'লেও আৱেগিক হৈ আছোঁ গতিকে এটা শুদ্ধ সিদ্ধান্ত মই ল'ব নোৱাৰিম চাগে সেইকাৰণে অকণমান ভাবিব লাগিব ভাবা খালি মানে অকণমান কম সময় ল'বা আৰু বেছি দীঘলীয়া নকৰিবা মানে ঠিকে আছে বাৰু বাকী আৰু কোৱা মই মানে বাকী তোমাৰ ফালৰ পৰা মানে কি তোমাৰ মন আছে নাই আকৌ ৰিলেশ্যনশ্বিপত আহিবৰ কাৰণে ইমান সহজতে সুধি নিদিবা গম পাইছা নাই কাৰণ আচলতে
এটা কথা মই তোমাক কওঁ যি ব্যক্তিৰ ধৈৰ্য শক্তি থাকে ন তেওঁৰ শক্তিৰ লগত মানে কোনেও ফেৰ মাৰিব নোৱাৰে আৰু সেই বস্তুটো কোনেও বুলি নকওঁ বহুতেই নোৱাৰে মোৰ লগত আছে অকণমান ধৈৰ্য শক্তি সেইকাৰণে বহুত ধৈৰ্য ধৰি তোমাৰ লগত কথা পাতি আছোঁ এতিয়ালৈকে কিন্তু এটা কথা মই কওঁ যদি মোৰ ঠাইত বেলেগ কোনোবা হ'লহেঁতেন ন তেনেহ'লে চাগে তোমাক ক্ষমা কৰি নিদিলেহেঁতেন আৰু আটাইতকৈ এটা কথা কি জানেনে মানুহ ক্ষমাৰ সমান আচলতে একো মানে পুণ্য নাই আচলতে মানুহক ক্ষমা কৰি দিব লাগে তাতকৈ ডাঙৰ শাস্তি নাই মই যদি কাৰোবাক ক্ষমা কৰি দিছোঁ সেই মানুহজনে অলৰেডি শাস্তি পাই গৈছে তেওঁ নিজৰ ভুলৰ স্বীকাৰোক্তি তেওঁ মানে নকৰিলেও মনে মনে তেওঁ বুজিছে নিজৰ ভুলটো কিন্তু সকলো ক্ষেত্ৰত তেনেকুৱা নহয় বাৰু বাকী তুমি এতিয়া কেনেকুৱা ওলোৱা তুমি কেনেকুৱা বুলি ভাবা এতিয়া মইতো তোমাক বহুত ভাল বুলি ভাবিছিলোঁ তুমিতো ঋতুৰ নিচিনা সলনি হৈ গ'লা যেনেকৈ ঋতু সলনি হৈ থাকে এতিয়া আকৌ সলনি হৈছোঁ ন সেইটোৱে এবাৰ যদি পাৰ্মানেণ্ট হয় তেতিয়াতো ঠিকেই আছে বাকী অকণমান ৰ'বা ঠিক আছে দিয়া নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মই পাহি পুনৰ এটি নতুন কল ৰেকৰ্ডিং লৈ সকলোকে স্বাগতম জনাইছোঁ মোৰ পাহি R গগৈ নামৰ সৰু ইউটিউব চেনেলটোলৈ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে বৰ্তমান ময়ো ভালে আছোঁ আজি অকণমান গালি খাই হ'লেও আপোনালোকৰ মাজলৈ আকৌ এটা ৰেকৰ্ডিং পঠিয়াবলৈ বিচাৰিছোঁ কাৰণ বহুতে কৈছিল যে ৰাজদাৰ লগত কথা নাপাতিব বুলি কিন্তু এটা কথা মই সকলোকে কৈছোঁ অলৰেডি মোক যিসকলে চিনি পায় ইতিমধ্যে তেওঁলোকে গম পায় যে আচলতে মোৰ মনটো কেনেকুৱা হয় মই মানুহক বেছি সময়লৈকে বেয়া পাই থাকিব নোৱাৰোঁ আৰু খুব সোনকালে মই মানুহক মানে ক্ষমা কৰি দিওঁ আৰু তাৰ পৰিণতি বহুতবাৰ বেয়াও হৈছে কিন্তু কিছুমান ক্ষেত্ৰত ভালো হৈছে কাৰণ মই এটা জানো যে মোৰ লগত মই যদি কাৰোবাৰ লগত ভাল কৰিছোঁ তেনেহ'লে সেইখিনি কিন্তু উভতি আকৌ মোৰলৈ আহিব মই ভাল কৰিলে মোৰ লগত কিবা নহয় কিবা সময়ত ভাল হ'ব সেইকাৰণে আচলতে সিদ্ধান্তবিলাক অকণমান ভাবি চিন্তি কেতিয়াবা খেৰ হৈ যায় যদিও লওঁ মানে আৰু এইখিনি সময়ত মোক বহুতে শুভাকাংক্ষীসকলে মোক জনাইছিলে বহু কথা গতিকে মই অকণমান তেওঁলোকৰ মানে আপোনালোকৰ মাজৰে যিসকলে মোক পঠাইছিলে কমেণ্ট তেওঁলোকৰ কমেণ্টখিনি মই পঢ়িবলৈ ওলাইছোঁ কমেণ্টখিনি নপঢ়োঁ আৰু বৰ দীঘলীয়াকৈ আছিলে তেওঁলোকে বহুত মৰম যাচিছে আচলতে খুব বেছি সুখী অনুভৱ কৰিছোঁ কিন্তু অকণমান কমকৈ মানে মই জাষ্ট আপোনালোকৰ নামখিনি লৈ দিছোঁ যে কোনে কমেণ্ট কৰিছিলে আচলতে তেওঁলোকৰ নামখিনি লৈছোঁ প্ৰথম এটাকৈ নামখিনি লৈ গৈছোঁ কাবেৰী বৰা তেওঁ বহুত ধুনীয়াকৈ লিখিছে ধন্যবাদ জনাইছোঁ কাবেৰী তাৰপিছত লিখিছিলে জোহাৰ সুনিতা বিগ ব্লগ 4157 তেওঁকো ধন্যবাদ জনাইছোঁ আৰু তাৰপিছত আছামিজ কাৰ্টুনে 786 তেওঁ কৈছিলে ধন্যবাদ জনাইছোঁ লিপিকা SN2470 ধন্যবাদ জনাইছোঁ পূজা শইকীয়া ফজি লাভ 6132 ধন্যবাদ জনাইছোঁ পম্পী দেৱী 6754 ধন্যবাদ জনাইছোঁ তাৰপিছত লিখিছে শান্তনু ফুকন থেংক ইউ বিশাখা দাস থেংক ইউ ভাৰ্গৱ চেতিয়া ধন্যবাদ তাৰপিছত ইউজাৰ YW6NX4Y T3U ধন্যবাদ বৰা হিৰূপ ধন্যবাদ জনাইছোঁ তাৰপিছতে নেহাংগনা শইকীয়া ধন্যবাদ জনাইছোঁ বৰা হিৰূপে আকৌ কৈছিলে ধন্যবাদ জনাইছোঁ তোমাকো তাৰপিছত হিমাশ্ৰী বৰ্মন ধন্যবাদ ৰিংকি দাস ধন্যবাদ জনাইছোঁ বৰা হিৰূপ ধন্যবাদ ৰিংকি দাস GP24U 2RU ধন্যবাদ তাৰপিছত আছিলে মুন্নি বৰা 8142 ধন্যবাদ জনাইছোঁ ইউজাৰ NE9FB1RS9R ধন্যবাদ জনাইছোঁ তাৰপিছতে বড়ো 46 বয় ধন্যবাদ জনাইছোঁ ৰোমা বেগম ধন্যবাদ দৰ্শু ব্লগ ধন্যবাদ জনাইছোঁ ইউজাৰ XY8YI নে এল জানো এইটো 7LC1Q ধন্যবাদ জনাইছোঁ তাৰপিছত হেপ্পী OP3 অফ ধন্যবাদ জনাইছোঁ আছামিজ 928 বহুত ধন্যবাদ জনাইছোঁ সকলোকে আৰু কমেণ্টখিনি আজি পঢ়িব নোৱাৰিলোঁ একদমেই বেয়া নাপাবা আৰু
এইসকলৰ মাজত আচলতে বহুতে পজিটিভলিও কৈছে, ধনাত্মক আৰু ঋণাত্মক দুয়োটাই মানে মতামত আহিছে। কিছুমানে কৈছে ৰাজদাৰ লগত আকৌ ৰিলেশ্যনত আহা, ৰাজদাৰ লগত সংসাৰখন কৰা আৰু ৰিলেশ্যনশ্বিপটো কণ্টিনিউ কৰা বুলি কৈছে। কিছুমানে কৈছে ৰাজদাক বিশ্বাস নকৰিবা, তেওঁ যি কৰিলে দ্বিতীয়বাৰ নকৰিব বুলি কোনো কথা নাই। গতিকে মই সকলোৰে মতামতক সন্মান জনাইছোঁ আৰু অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ যিখিনি সময়ত ৰাজে মোক এৰি থৈ গৈছিল ন, সেইখিনি সময়ত কেৱল তোমালোকেহে মোৰ লগত আছিলা। কিন্তু সেয়েহে তোমালোকৰ মতামতখিনি মোৰ কাৰণে বহুত জৰুৰী হয়। আৰু এটা কথা মই কওঁ যে এই যে ৰিলেশ্যনশ্বিপত অহা যোৱা কৰি থকা, আচলতে মানে মোৰো ল'ৰা ধেমালিৰ দৰে লাগিছে, ভাল লগা নাই। শুনি আছানে তুমি? শুনি আছোঁ, কোৱা। মানে একদম সৰু বাচ্ছাবিলাকে যেনেকৈ খেলি থাকে ন, তেনেকুৱা নিচিনাই লাগিছে, শিশুসকলৰ খেলাৰ দৰে লাগিছে, দৰা কইনাৰ খেল খেলে যে। আচলতে তেনেকুৱা কৰিব নালাগে। মানুহৰ জীৱনটো কোনো খেল নহয়। আমি কিবা এটা উদ্দেশ্য সাধনৰ কাৰণে যদি জীৱনত জন্ম লৈছোঁ, জন্মগ্ৰহণ কৰিছোঁ, আমি উদ্দেশ্যটো আচলতে সফল কৰিবলৈ আগবাঢ়িব লাগে। এই অহা যোৱাৰ খেলখন খেলি থকাতকৈ কোনোবা যদি আহিছে, যিমান দিন জীয়াই থাকোঁ তেতিয়ালৈকে এটলিষ্ট পাৰ্মানেণ্টলি থাকিব লাগে, আৰু যদিহে যাব আছে তো আহিবই নালাগে। সেইটোৱে কথা। তেনেকুৱা ধৰণে আগবাঢ়িব লাগে আচলতে। কাৰোবাক ধোকা দিব লাগে, কাৰোবাৰ জীৱনক লৈ খেলিব লাগে, এইখিনি মই একদমেই পচন্দ নকৰোঁ। তেনেকুৱা কাম কেতিয়াও কৰিব নালাগে। আৰু সেইটোৱে। বাকী এটা কথা মই কওঁ যে ৰাজ, কোৱা। যিটো বস্তু তোমাৰ সীমাৰ বাহিৰত হয় ন, তাক লৈ মানে সময় পাৰ কৰাটো কিন্তু মূৰ্খতা হয়। মানে কি ক'ব বিচাৰিছা? এইটোৱে ক'ব বিচাৰিছোঁ যে তুমি যদি মানে ভাবিছা যে মোক তুমি আকৌ ঘূৰাই পাম বুলি, মোৰ ফালৰ পৰাতো 90% না হয়। তাৰপিছতো যদি তুমি মোক ফোন কৰিছা বা বুজাবলৈ চেষ্টা কৰিছা, 10% কিবা এটা আছে আৰু, কাৰণ ভাল পোৱাটো সঁচা আছিল যে। পাহৰোঁ বুলিয়েতো কাৰোবাক পাহৰি যাব নোৱাৰি ন। সেয়াই। বাকী ভাবি লোৱা তুমি। আৰু মই বিচাৰোঁ, কিন্তু তোমাক 100% বিচাৰোঁ মই। গম পাইছোঁ বাৰু। বাকী সকলোৰে মতামত জনালেই যিহেতু, মই আৰুনো কি ক'ম নহয় জানো। কিবা পৰিলে নেকি? সেই বটল এটা আছিলে ওচৰতে। ঠিকে আছে বাৰু। হেৰি কোৱা। আৰু কি ক'ম, বহুত দীঘলীয়া কথা বাৰ্তা কৰিতো লাভ নাই নহয় জানো। ভাবি ল'বা তুমি এবাৰ আকৌ। আৰু এটা কথা কওঁ। কোৱা। তুমি এটা গ্লাছৰ কথা গম পোৱা ন, হাতৰ পৰা যদি পৰি গৈছে, ভাগি গৈছে, আকৌ তাক জোৰা দিব নোৱাৰি বুলি কয়। কিন্তু মানুহৰ মনো তেনেকুৱা বুলি কয় আচলতে, কিন্তু সেইটো নহয় মোৰ মতে। জোৰা দিব পাৰি যদি ইচ্ছা কৰা যায়। আজিকালি মেচিনবিলাক ওলাইছে নহয়, জোৰা দিব পাৰি। আকৌ নতুনকৈ তাক ৰিচাইকেল কৰিব পাৰি, আকৌ ধুনীয়াকৈ বনাব পাৰি। তেনেকৈ মানুহৰ আচলতে হাৰ্টটো তেনেকুৱা হয়। এবাৰ যদি আপোনালোকৰ কাৰোবাৰ যদি ব্ৰেক হৈছে, কেতিয়াবা যদি ভাঙিছে হৃদয়খন, আকৌ নতুনকৈ জোৰা দি ল'ব পাৰে। কিন্তু তেনেকুৱা কোনো ধৰণৰ কথা নাই। সেই বস্তুটো মই উপলব্ধি কৰিলোঁ। সেয়েহে মই কৈছোঁ, মোৰ ফালৰ পৰা যদি কাৰোবাৰ হৃদয় ভাঙিছে, কোনোবা যদি ব্ৰেকআপ হৈছে, তেওঁলোকে মানে ভাঙি নপৰিব। কাৰণ কোনোবা গৈছে ন, আকৌ আহিব কোনোবা তেওঁৰ ঠাইত, কোনোবা এজন ভাল আহিব তাতকৈ, নে কি কয়। সেইকাৰণে বাকী মইতো আৰু বাদ দিলোঁ সেইবিলাক বস্তু। ৰাজে আকৌ ফোন কৰি আছে, কি হয় কি নাই এইখিনি কথা গম নাপাওঁগৈ আৰু পিছলৈ। বাকী তেতিয়ালৈকে আপোনালোকে সকলোৱে ভালেই থাকক, আৰু বেছি দীঘলীয়া নকৰোঁ, নে কি কোৱা। পিছে আকৌ ফোন কৰিম নাই তোমাক? মই নকৰিব ক'লে জানো তুমি নকৰাকৈ থাকিবা? নদীৰ সোঁতক কোনোবাই বাধা দি ৰাখিব পাৰে নেকি? বঢ়িয়া। ঠিক আছে দিয়া, হ'ব দিয়া। ঠিক আছে বাৰু। সকলোকে বাই বাই। আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে। নাজানো অডিঅ'ৰ সৈতেও লগ পাব পাৰোঁ। তেতিয়ালৈ সকলোৱে সুস্থ থাকক, ভালেই থাকক। কিন্তু এটা কথা কওঁ যে তোমাকো কৈছোঁ, কোৱা। মই ৰিলেশ্যনশ্বিপত অহা নাই কিন্তু এতিয়ালৈকে তোমাৰ লগত। ভাবি ল'বা কথাটো। এনেই কথা পাতিছোঁ, জাষ্ট সেইটোৱে। বাই বাই।